বাবু আহিলা হয় মা আহিলো কি হ'ল আজি ইমান সুখী লাগিছে যে হাঁহি আহিছা মা মোৰ প্ৰমোচন হ'ল প্ৰমোচন হ'ল যদি তোমাৰ দৰমহাও বাঢ়িব হয় মা দৰমহাটো বাঢ়িবই লগতে 3 দিনৰ কাৰণে ডেৰাডুন যোৱাৰ অফাৰ আহিছে থকা খোৱা অহা যোৱা সব ফ্ৰী বা আমি এবাৰ ডেৰাডুনলৈ ফুৰিবলৈ যাম বহুত ভাল লাগিব কিন্তু বোৱাৰী মোৰ কাৰণে গৰম কাপোৰ অলপ লৈ ল'বা ডেৰাডুনত বহুত ঠাণ্ডা পৰে নহয় নহ'লে তুমি ক'ত যায় মা মোৰ মানুহজনৰহে পৰামৰ্শন হৈছে আৰু আমি ডেৰাডুনলৈহে ফুৰিবলৈ যাওঁ কিবা ক'তো তীৰ্থ ভ্ৰমণ কৰিবলৈ নাযাওঁতো চুপ থাকা বোৱাৰী সি তোমাৰ স্বামী হোৱাৰ আগতে মোৰ ল'ৰা আছিলে মনত ৰাখিবা তুমি ইচ তোমালোকে কাজিয়া বন্ধ কৰা হ'ব আমি সকলো একেলগে যাম ডেৰাডুন হ'ব শুনক না আমি কিহত যামনো হেল্পি আফটাৰত যাম নে বাৰু মই আজিলৈকে হেল্পি আফটাৰ দেখাই নাই পাই ভালেই হ'ব দেখিবলৈ পাম এয়া ইংৰাজীত কৈছে চোৱা হেল্পি আফটাৰ নহয় হেল্পি কাপ্টাৰ ইংৰাজীত নাজানিলে মোক সুধিলে হয় মই শিকাই দিম নহয় ইংৰাজীত ইচ তোমালোক দুজনী ইংৰাজী শুনিলে ইংৰাজীও বেহুচ হ'ব আমি হেলিকপ্টাৰত নাযাওঁ আমি নিজৰ গাড়ী লৈ যাম মা তুমি ইয়াতে বহা ছাৰ কি আনিম আপোনালোকলৈ জুচ দিয়া 3 গিলাচ আৰু কি আনিম আৰু কিবা লাগিব নেকি আপোনালোকক বাবু ইয়াত খোৱা পইচা দিব লাগিব নেকি নাই নালাগে দিব মা তোমাৰ যি খাব মন আছে খাই লোৱা সকলো ফ্ৰী মই নহয় শকৰ ৰুটিটো খাম এই ওপৰত যে ভাজি দিয়া থাকে ভাজি লগতে কেতিয়াবা মই কোনোবা ৰেষ্টুৰেণ্টত দেখোন মাংসও দিয়া দেখোঁ আৰু লগতে বিলাহী চাটনি যে থাকে ওপৰতে যে বিলাহী চাটনি দি দিয়ে মই সেইটোহে খাম ৰুটি কিন্তু এজনী মই কি গাঁৱলীয়া বোৱাৰী পালোঁ ঐ য'তে যাওঁ ত'তে লাজ পাব লাগে সেইটোক শকৰ ৰুটি নকয় পেজা কয় পেজা বেটাৰ 3টা পেজা লৈ আনিবা এইবোৰ আমাৰ ৰেষ্টুৰেণ্টত নাপায় আণ্টি ৱেটাৰ তুমি পিজ্জা 3টা লৈ আনা যোৱা আচ্ছা পিজ্জা এতিয়া আনিছোঁ হ'ব ৱেটাৰ খাই কিন্তু ভাল লাগিলে দেই থেংক ইউ ছাৰ আৰু কিবা লাগিব নেকি নালাগে ৰ'বা ৱেটাৰ এয়া লোৱা তোমাৰ টিপ এইটো কি 5 টকা মই ৱেটাৰ হওঁ ৱেটাৰ মই ভিক্ষাৰী নহয় 5 টকা দি মোৰ ইজ্জত নাখাব আপোনালোকে যিমান টকা দৰমহা পায় মই ট্ৰিপ লৈ মাহেকত সিমান টকা উঠাই লওঁ বুজিছে আৰে তই মোৰ ল'ৰাক তোৰ লগত তুলনা কৰিছ যে বেটাৰ হয় বেটাৰৰ দৰে থাকিবি বেটাৰিং কৰিব নাজানিলে মই